আৰু এটা যদি ডিছ টিভি আছে তেতিয়াহ'লে এই ভিডিঅ'টো চাওক। আপুনি যদি চেনেল কেনেকৈ ডিলিট কৰিব পাৰে এই ভিডিঅ'টো চাওক। গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰিমটৰ মিনু যোনটো কাৰ চিন্তা লিখিছে তাত মিনুত যাব লাগিব। মিনুত গৈ পেলাই তাৰপিছত মাই ডিছ টিভি যোনটো কাৰ চিন্তাত আছে অকণমান দেখা গৈছে, সেই মাই ডিছ টিভিত যাব লাগিব। মাই ডিছ টিভিত গৈ পেলাই ফেভাৰেটত যাব লাগিব। ফেভাৰেটত ক্লিক কৰাৰ পিছত ৰিমটটোত ক্লিক কৰাৰ পিছত আপোনালোকে তাত ভিডিঅ'টো চিলেক্ট কৰিব লাগিব কোনকেইটা আপুনি চেনেল কাটিব। যোনকেইটা চেনেল কাটে আপোনাৰ তাত ৰিমটটো অ'কে ক্লিক কৰি যাব। যেতিয়া ক্লিক কৰি যাব তাৰপিছত আপোনালোকে যিমান ৰঙা হেৰি আছে যোনটো চিন আছে সেইটোৰ ভিতৰত সেইবোৰ কাট খাই আছে। তাৰপিছত ভিডিঅ'টো যদি ভাল লাগিছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।